पालपारा गुदि फरायसालिखौ गुबुन फरायसालिजों सरजाबनायनि हेंथा रायजोफोरनि गसाइगाव महकुमानि तकियामारियाव थानाय तकियामारि गुदि फरायसालिखौ बे फरायसालिनिफ्राय 150 मिटारसो गोजानाव थानाय गुबुन गंसे फरायसालिजों सरजाबनायाव फरायसालिनि फरायसाफोरजों लोगोसे जायगानि रायजोफोरा दिनै फरायसालिनि लांगोनायाव हेंथायारि हाबाफारि खालामो। हेंथायारि हाबाफारि लानाय रायजोफोरा जोंनि फरायसालिखौ गुबुन फरायसालिजों सरजाबनाङा, जोंनो फरायसालिखौ नांगौ बायदि स्लगान होनानै गोमखांहोयो। रायजोफोरा अजद खालामनाय बादियैब्ला जोबोद गोथौ ओनसोलाव 1975 मायथाइयाव गायसनजानाय फरायसालिखौ गुबुन फरायसालिजों सरजाबनायाव गामिनि उन्दै उन्दै फरायसाफोरनि थाखाय जोबोर जेंना जादों। गामिनि लामायाबो मोजां नङैयाव फरायसालियाव थांनायाव फरायसाफोरनि थाखाय जेंनाया नुजाथिदों। गोदानै सरजाबनाय फरायसालियाव गावनि गथ'फोरखौ हरनो गोसो गैयै बिमा बिफाया हादरसानि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'खौ बिथांमोननि फरायसालिखौ सिगांनि जायगायावनो लाखिफिननो दाबि खालामो। আমার অসুবিধা হয়েছে কি এই স্কুলের পৰা আন এখন স্কুলত যাবলগীয়া হ'লে বাটত এটা ৰাস্তাত এটা কিলো আলিবাট আছে পাকা পকা আলিবাট, ইমান সৰু সৰু ল'ৰা ছোৱালী আছে, সেইবিলাক যদি যাওঁতে আৰু কিলো তাত ক'ত বা বাইকত খান্দি খাই আৰু কি ক'ত বা পৰি থাকিব আৰু কি। আমি দুখীয়া মানুহ আমাৰ কাম কৰি আমি খাম নে ঘেৰি আমি ল'ৰা ছোৱালীক স্কুলত লৈ যাম, এইটো আমাৰ বিৰাট অসুবিধা হৈ গৈছে। আৰু মই শুনিব আমালোকে শুনিব পাৰিব লাগে যে এই স্কুলখন কেতিয়াও বোলে নাথাকে, তাত যাব লাগে আৰু কি। আমি শুনিলোঁ যে আমাৰ স্কুলখনত 1300 কিলোমিটাৰ দূৰত্ব আছে আৰু কি। আমি শুনিলোঁ যে 200 কিলোমিটাৰ বা 300 কিলোমিটাৰ দূৰত্ব থাকিলে সেইটো স্কুলখন বোলে তাৰ লগত বোলে এমাৰ্কেশ্যন হয়, কিন্তু আমাৰতো 1300 কিলোমিটাৰ দূৰত্ব আছে আৰু কি। এইটো কেনেকৈ হয়? যদি ছাৰ যদি এইটো যদি সেইটো যদি নাজানে বা না মানে আৰু কি, তেনেহ'লে সেইটো আহক আহি আমাৰ এইটো মাফ কৰি চাওক। এতিয়া আমি বিচাৰোঁ আমাৰ স্কুলখন আমি ছাৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, আমাৰ স্কুলখন ইয়াতে ৰাখি আৰু কি আমাৰ এই দুখীয়া মানুহ, আমাৰ এই দুখীয়া ৰাইজসকলক যাতে পৰম উপকাৰ কৰে আৰু কি, এইটো আমি সেই ছাৰৰ লগত আমি আৰু কি এইটো অনুৰোধ জনালোঁ। এইটো আমাৰ টকামাৰী পালপাৰা এল পি স্কুলৰ মই এছ প্ৰেচিডেণ্ট হওঁ। আমাৰ স্কুলটো 1 কিলোমিটাৰ বেছি ডিষ্টেঞ্চ আছে। এইটো কিহৰ কাৰণে এনিমেশ্যন হৈছে মই জানা নাই, এইটো মানে এইটো দুখিত। স্কুলটো সামনে এটা ৰোডো আছে, ৰোডটো পাৰ হৈ যাব লাগে, সৰু ল'ৰা ছোৱালী বিৰাট অসুবিধা হ'ব। মই এইটো চৰকাৰৰ কাছে কৈছোঁ, এইটো মানে থাকিলে ভাল হ'ব, মানে গ'লে বহুত অসুবিধা হ'ব। আৰু আমাৰ এই যে এইটো আমাৰ দেখাব আমাৰ মডেলিং স্কুল আহিছে, এইটো বহুত কষ্ট কৰি পাইছোঁ। এইটো স্কুলটো থাকিব লাগে, বহুত ভাল হ'ব। বিচাৰিছোঁ আমাৰ সমস্যা যে আছে তাক বিটিচি মানে চিফ যিহেতু তাক অনুৰোধ জনাইছোঁ যে আমাৰ স্কুলখন যাতে থাকে ইয়াতে থাকে আগৰ দৰে চলে। আগৰ দৰে বহুত পুৰণা স্কুল এইটো। আমাৰ এই বিদ্যালয়ৰ নামটো আছিল 1 নং টকামাৰী পালপাৰা এল পি স্কুল নামৰ আগৰ পৰাই জানা আছে, আৰু আজিলৈকে পালপাৰা এল পি স্কুল নামৰ জানি আছে। আৰু 1947 চনৰ পৰাই দেখা মতে আপুনি গমে পাইছে যে 1947 চনৰ পৰাই চলি আছে। আজি শুনিছোঁ কি এই স্কুলটো আজি কিবা বেলেগ স্কুলত ট্ৰেন্সফাৰ কৰি লৈ যাব খুজিছে। মানে আমাৰ দাবী কি, আজি ইমান বছৰৰ পৰা চলি আহিছে এবং এই গাঁৱত এটা দুটা ঘৰ নহয়, নেজানো বহুত ঘৰ আছে আৰু যে আমি গোটেই মানুহ এটা জেগাত উপস্থিত হ'ব পৰা নাই, কাৰণ দুখীয়া মানুহৰ পৰিৱেশৰ পৰিস্থিতিটো আপুনি সদায় দেখিছে আৰু জানি আহিছে কিহৰ কাৰণে এক হ'ব পৰা নাই। যদিও পৰা নাই এইকেইজন আমি মানুহলৈ দুই আষাৰ কথা কৈছোঁ। অসুবিধাটো কি কওঁ? অসুবিধাটো হ'ল কি, ইয়াৰ পৰাই যিটো স্কুলত ট্ৰেন্সফাৰ কৰাৰ কথা শুনিছোঁ, ইয়াৰ পৰাই ৰাস্তাটো ইয়াৰ পৰাই কাফি দূৰ আছে, আৰু ইমান দূৰ আছে কি, আৰু এই সৰু সৰু শিশু পোৱালিকেইটাই যে ইমান দূৰলৈকে অকলে যে ইমান দূৰ ৰাস্তাটো সফৰ কৰিব, এইখিনি মানে সিহঁতৰ এইখিনি
মানে বুদ্ধি আৰু শক্তিটো এইখিনি সিহঁতৰ অহা নাই। কাৰণ আমি এই জংঘল গাঁৱৰ ভিতৰতে আপুনি দেখাই পাইছে যে ইহঁতে এইখিনি জেগাতে ইহঁতে বাস কৰি এই কণমান শিশুগিলা আমাৰ এই গাঁৱতে এইখিনিতেই থাকে আৰু ইয়াতেই স্কুলত পঢ়ি আছে। গতিকে আমি খুজিছোঁ যে ইহঁতে এই সৰু সৰু পোৱালিকেইটাই ইমান দূৰলৈকে অকলে যোৱাৰ অসুবিধা ইহঁতৰ এই সাহসটোও নহ'ব। গতিকে যদি এই স্কুলটো ইয়াৰ পৰা ইমান দূৰত লয় তো এই শিশুকেইটাৰ আমাৰ বিশ্বাস হয় কি ইহঁতৰ ভৱিষ্যতটো বেয়া হ'ব পাৰে। আমাৰ বিশ্বাস যে ইয়াৰ পৰাই বহুত সৰু ল'ৰা ছোৱালীয়ে ভাল শিক্ষিত হৈছে, ইয়াৰ পৰাই পঢ়ি আগলৈ যাব পাৰিছে। আশা কৰোঁ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক যে আমাৰ এই কথাখিনি শুনি লৈ পেলাই আমাৰ এই স্কুলটো ইয়াত যাতে আমাৰ থাকে, পূৰ্বৰ দৰে থাকে। মনিকা দাস, কোনটো বিদ্যালয়ত পঢ়ি আছা? টকাইমাৰী পালপাৰা LP স্কুল বিদ্যালয় পঢ়ি আছোঁ। পাইছোঁ এতিয়া কি বিচাৰ তুমি ইয়াতে থাকিব না তাতে যাব? এইটোৱে থাকিব। তাত গ'লে কি অসুবিধা হ'ব তোমাৰ? পোকামাকড়ৰ ভয় বহুত দূৰ হয়। ৰেল লাইন আছে আৰু বহুত দূৰ হয়। ভয় লাগে। তুমি কি এইখন বিদ্যালয়ে বিচাৰা?